ভুলুণ্ঠিত মানৱতা মানসিক বিকাৰগ্ৰস্ত যুৱকক হত্যা মৃতদেহ ওলাল শৌচাগাৰৰ টেংকিত কোকৰাঝাৰ জিলাৰ ফকিৰা গ্ৰামত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় মইনাগুৰিত তিনি ভাতৃ আৰু নবৌয়েকে মিলি হত্যা কৰিলে এজন মানসিক বিকাৰগ্ৰস্ত যুৱকক এক পৰিয়াল কেন্দ্ৰিক বিবাদৰ বাবে উত্তম সূত্ৰধৰ নামৰ যুৱকজনক তিনি ভাতৃয়ে মিলি মাৰধৰ কৰাত যুৱকজনৰ মৃত্যু হয় ধৰা পৰাৰ ভয়ত তিনিও মিলি মৃতদেহটো লুকুৱাই থলে শৌচাগাৰৰ টেংকিত গাঁৱৰ মানুহে যুৱকজনক নেদেখি আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে আহি তিনি ভাতৃক জেৰা কৰাত ওলাই পৰে হত্যাৰ কথা হত্যাকাৰীৰ তথ্যৰ ভিত্তিত শৌচাগাৰৰ টেংকিৰ পৰা উদ্ধাৰ কৰা হয় উত্তমৰ মৃতদেহ গোপনীয় সংবাদ পালো যে আমাৰ ফকিৰাগ্ৰাম থানা এলেকাৰ মইনাগুৰি গাঁৱত এজন মানুহক হত্যা কৰা হৈছে তেওঁলোকৰ পৰিয়ালবৰ্গৰ দ্বাৰা তো খবৰ পাই আমি ৰাতিয়ে তালাচী অভিযান চলাই 4জন মানুহক আমি আটক কৰোঁ সৎপথ অন্তত আমি জানিব পাৰোঁ যে তেওঁলোকৰ এজন মানসিক বিকাৰগ্ৰস্ত এজন ভায়েক আছিলে ইতিমধ্যে আৰক্ষীয়ে মৃত উত্তমৰ তিনি ভাতৃ আৰু নবৌয়েকক গ্ৰেপ্তাৰ কৰিছে কোকৰাঝাৰৰ পৰা ধনঞ্জয় নাথ আসাম টক্স